Oh, sai. Oh, Mới sẽ. ngồi xuống, ngồi xuống. Baha, baha. Ờ. Ôi sai. কি হৈছে? নক'ব বুজিছে একদম শৰীৰটো বিষ মানে বিষৰ কোবত মানে শুবই পৰা নাই অ' একদম কিবা এটা মোক উপায় কৰি দিয়কচোন আৰু একদম ৰাতি ৰাতি টোপনি ক্ষতি হৈছে বুজিছে অকণমান চাই দিয়কচোন টোপনি নাই টোপনি নাহে মানে টোপনিটো আহে এই বিষৰ কাৰণে মানে সাৰ পাই যাম বুজিলে অকণমান চাই দিয়কচোন ঠিক আছে বাৰু ৰ'বা হে একো কামেই কৰা নাই অঁ এইটোৱেই মোক কাল হৈছে বুজিছে হয় নেকি এই গোজ মাৰি ধৰে বুজিছে হৈ যাব ঠিক হৈ যাব আচ্ছা টোপনি নাহে টোপনি আহে মানে গোটেই শৰীৰটো বিষ যে আচ্ছা কোনোবা এপাকত জোৰকে গোজ মাৰি ধৰে সাৰ পাই যাওঁ মানে বিষৰ কাৰণে টোপনি ক্ষতি হৈছে বুজিছে কিবা এটা ব্যৱস্থা কৰক আৰু দেই একদম নহ'লে শুব পৰা নাই বহিবলৈও অসুবিধা হৈছে হেৰি কৰিবা হা এটা কাম কৰা অঁ এইটো মানে টেবলেট দিলে ইমান কামত নাহিব হয় নেকি এই লিকুইড এটাকে দি দিছোঁ মানে পনীয়া দৰৱ অঁ এইটো কেনেকৈ খাব লাগিব এই ৰাতিপুৱা খাবা 2 চামুচ অঁ দুপৰীয়া খাবা 2 চামুচ গধূলি শোৱা আগমুহূৰ্তত খাবা 2 চামুচ ৰাতিপুৱা 2 চামুচ অঁ দুপৰীয়াও 2 চামুচ অঁ আৰু আকৌ গধূলিও 2 চামুচ 2 চামুচ অ' ছাৰ এই বেয়া নাপায় যদি নহ'লে দৰৱটো বদলাই দিয়ে নেকি কিয় এই মানে হেৰি হ'ল বেয়া নাপাব আকৌ দেই মই মানে আমাৰ অকণমান মানে অৱস্থাটো বৰ ভাল নহয় অঁ কেনেকুৱা ধৰণৰ কি অৱস্থা মানে হেৰি হ'ল আপুনি যে ক'লে ৰাতিপুৱা 2 চামুচ দুপৰীয়া 2 চামুচ গধূলি 2 চামুচ এই আমাৰ ঘৰত মানে ইমান চামুচ নাই অ' হা